Hello everyone, good morning. আজি হল Sunday, 12 তাৰিখৰ Sunday মানে দেওবাৰ আৰু এতিয়া বাজিছে পুৱা 7 বাজি গৈছে আৰু ভাবিছে চাগে আপোনালোকে এই দেওবাৰ দিনটোতো ইমান খাজি কাছি কলে যায় আপোনালোকে হয়তো জানে আজি আছে আমাৰ মানে আটাইতকৈ ডাঙৰ পৰীক্ষা বুলিয়ে ক'ব লাগিব Apsc CCE Prelims আছে আৰু মোৰ ডিউটি পৰিছে এজ এন ইনভিজিলেটৰ আৰু কি হয় আগতে মই এনেকুৱা ডিউটি দিন নাই পোৱা এক্সামৰ কম্পিটিটিভ এক্সামৰ এনে মেট্ৰিকৰ ডিউটি বাৰু দি পাইছো তো মোৰ ভয় লাগি আছে কাৰণ এটো বহুত ৰিস্কৰ হয় এটা ৰুম আমাৰ ওপৰত আহি যায় দায়িত্ব আশা কৰো আজি পৰীক্ষাটো ভালে ভালে যায় ল'ৰা ছোৱালীবোৰ যাতে একো গণ্ডগোল নকৰে আজিকালি আকৌ নহলে কিবা কিবি এক্সাম পাতিলে কিবা কিবি গণ্ডগোল হৈয়ে যায় নহয় তো আশা কৰো তেনেকুৱা ধৰণৰ যাতে মোৰ ৰুমটোত নহওক আৰু আজি মই ভিডিঅ'টো শ্বুট কৰাৰ মানে এই ব্লগটো বনোৱাৰ এটাই মানে এটা কাৰণতে বনাইছো মই আপোনালোকৰ লগত মানে মোৰ এক্সপেৰিয়েন্স শেয়াৰ কৰিব বিচাৰো কাৰণ মোৰ এইটো হল প্ৰথম এক্সপেৰিয়েন্স গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে মই আহি আপোনালোকক জনাম মোৰ এক্সপেৰিয়েন্স কেনেকুৱা হল আৰু এতিয়া বাজিছে 7 বাজি গৈছে আমি 8 বজাৰ আগতে গৈ পাব লাগিব এক্সাম ষ্টাৰ্ট হ'ব 10 বজাৰ পৰা 2 ঘণ্টাৰ আগত আমি গৈ পাব লাগে গতিকে মই এতিয়া যাম আৰু মানে 7:40 মিনিট মানতে মই যাম চাও বাটত ই ৰিক্সা পাওনে নাপাও যেহেতু আজি সানডে তো গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই শেষলৈকে আৰু এইখিনিতে কৈ থৈ দিও আপোনালোকে প্লিজ মোৰ চেনেললৈ যদি প্ৰথম আহিছে দেন প্লিজ সাবস্ক্ৰাইব কৰি দিব চেনেলটো তে লগ পাই আছো আপোনালোকক অলপ পিছত হেল্ল' এভৰিৱান মই ৰুমলৈ আহিলোঁ আৰু ৰুমলৈ আহি পাওঁতে ইমান দেৰি হৈ গ'ল এতিয়া ৰাতি 7 নে 8 বাজিছে মই সময় নাই চোৱা বাৰু মই আৰু ইমান ভাগৰ লাগিছে যে মই একাৰণে একো নাৰান্ধো বুলি ভাবিয়ে মই অৰ্ডাৰ দিলোঁ খানা তো মই এয়াই যি আহিছে মই তাকে খাই ৰাতিটো পাৰ কৰোঁ আৰু মোৰ আজিৰ দিনটোৰ এক্সপিৰিয়েঞ্চটো মই আজি ক'ব নোৱাৰোঁ কাৰণ মোৰ বহুত বেছি ভাগৰ লাগিছে মই আপোনালোকক কাইলৈ কৈ আছোঁ মোৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে কালি আৰু মই ভিডিঅ' শ্বুট নকৰিলোঁ সেইকাৰণে আজি আপোনালোকৰ সন্মুখলৈ আহি গ'লোঁ কালি বহুত বেছি ভাগৰ লাগিছিলে আৰু ইমান ভাগৰত ভিডিঅ' ৰেকৰ্ডিং কৰাটো মানে মোৰ বাবে একেবাৰে ইম্পচিবল আছিল সেইকাৰণে ভাবিলোঁ পিছদিনাখনে কৰিম মানে আজিয়ে কৰিম বুলি ভাবিলোঁ সেইকাৰণে আজি আহি গ'লোঁ আপোনালোকৰ সন্মুখলৈ এতিয়া কি ক'ম কালিৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে ক'ম বুলি ভাবিছোঁ কালি প্ৰথম অৱস্থাত ভয় লাগি আছিল মই যাওঁতে কৈছিলোঁ আপোনালোকক যে ভয় লাগি আছে কেণ্ডিডেটতকৈ চাগে আমাৰহে বেছি ভয় লাগি আছিল যিহেতু আমি একেবাৰে নতুন এই ক্ষেত্ৰত তাৰপাছত প্ৰথম গ'লোঁ নিজৰ বস্তুবোৰ চম্জি ল'লোঁ তাৰপিছত আমি ৰুমে গ'লোঁ এটা ৰুমত 20জনকৈ কেণ্ডিডেট পৰিছে আৰু খুব কম প্ৰেজেণ্ট আছিল হয়তো মানে 50%হে এক্সাম এপিয়াৰ কৰিছে নেকি মেবি কাৰণ মোৰ ৰুমত 20জনৰ ভিতৰত মাত্ৰ 6জন প্ৰেজেণ্ট আছিল ঠিক তেনেকৈ কোনোবাটো ৰুমত 5জন কোনোবাটো ৰুমত 8জন 9জন ঠিক তেনেকুৱা বহুত কম মানে 20ৰ ভিতৰত 20 প্ৰেজেণ্ট থকা খুব কমেই হ'ব নাজানো কি কাৰণে বহুতে এবচেণ্ট আছে মানে ময়ো এপ্লাই কৰিছিলোঁ দেই কিন্তু ময়ো নিদিলোঁ মোৰ নিচিনাকৈ চাগে বহুতে নাই দিয়া আৰু মই বাৰু এপ্লাই কৰিছিলোঁ নিদিয়াৰ কাৰণটো হ'ল মোৰ কোনো ধৰণৰ প্ৰিপেৰেশ্যন নাছিল মই একেবাৰে পঢ়া নাছিলোঁ আৰু ভাবিলোঁ এবাৰ ডিউটিয়ে দি চাওঁ কেনেকুৱা লাগে সেইকাৰণে মই নিদিলোঁ মোৰ নিচিনাকৈ বেলেগেও দিয়া নাই চাগে আৰু যিহেতু এবাৰ ক'ভিড ভেকচিন আৰু ক'ভিড টেষ্ট এইবোৰ কৰিব লগা হোৱা বাবেও চাগে কিছুমানে এক্সাম দিবলৈ অহা নাই সেইবোৰ আৰু নাজানো বাকী এক্সামটো ধুনীয়াকৈ চলি গ'ল ভুল মোৰ ক'তো নহ'লে এই এটেণ্ডেঞ্চ শ্বীট এইবোৰ চাইন কৰাওঁতে ভুল হ'ব বুলিহে ভয় লাগি আছিল কিন্তু সেইবোৰ বাৰু ভুল নহ'লে তাৰপাছত এক্সামৰ একেবাৰে শেষত চব বস্তু ছাবমিট কৰাৰ পিছত একদম শান্তিৰ উশাহ লৈছিলোঁ কিন্তু তাৰপিছতো ভয় লাগি আছিল ক'ৰবাত কিবা মিষ্টেক হৈ যাব নেকি যেতিয়া OMR শ্বীটবোৰ গ'ল এটেণ্ডেঞ্চ শ্বীটবোৰ গ'ল লৈ গৈছে এনি টাইম আছিলে সকলোবোৰ ছিনিয়ৰবোৰ মানে ধৰক ADC আছিল DC আছিল এইবোৰ তেওঁলোকে চব বস্তু তেওঁলোকৰ চকুৰ সন্মুখতে কৰিছিল মানে বস্তুবোৰ খুব নিয়াৰিকৈ কৰে আমি আগতে এক্সামহে দিওঁ ন আমি গম নাপাওঁ বস্তুবোৰ কেনেকুৱা হয় এবাৰ প্ৰচেছটো গম পাইছোঁ সকলোবোৰ বস্তু ভিডিঅ'গ্ৰাফি কৰা হয় আৰু যেতিয়া এক্সাম চলি থাকে সেইখিনি সময়তো সকলোবোৰ ৰুমে গৈ ভিডিঅ'গ্ৰাফি কৰে আৰু কুৱেশ্যন বুকলেট খোলা সময়তো ভিডিঅ'গ্ৰাফি কৰে মানে
সকলোবোৰ ভিডিঅ'গ্ৰাফি কৰিয়ে মানে কৰে কাৰণ প্ৰুফ ৰাখে আৰু প্ৰতিটো বস্তুৰে নহ'লে পিছত আকৌ প্ৰব্লেম হৈ যাব পাৰে তাৰপিছত এক্সাম শেষ হোৱাৰ পিছত সব সাবমিট কৰাৰ পিছত কি কৰে জানেনে মই সেইটো বস্তু আগতে জনা নাছিলোঁ যিবোৰ আনইউজ বুকলেট আৰু OMR চিট যেহেতু এবসেন্ট বহুত থাকি গ'ল ন সেইবোৰৰ OMR চিট আৰু বুকলেটবোৰ জ্বলাই দিয়া হয় এক্সামৰ সুপাৰভাইজাৰে জ্বলাই দিয়া হয় তো আমাৰ এক্সামৰ সুপাৰভাইজাৰ আমাৰ হেড ছাৰ আছিল তো তেওঁ জ্বলাই দিছে আমিও তাত সহযোগ কৰিছোঁ তাৰ কিছুমান ফটোজ মই ৰাখি থৈছোঁ মই আপোনালোকক দেখুৱাম বাৰু সেইখিনি একেবাৰে শেষত তো সেইটোৱে আছিল বহুত ভাল লাগিলে ডিউটিটো কৰি ভাগৰ কিন্তু যথেষ্ট লাগিছিল কাৰণ আমি তাত বহিব নোৱাৰোঁ গোটেই দিনটো থিয় হৈ থাকিব লাগে একদম ভৰি আঁঠু চাঠু একদম সম্পূৰ্ণ বিষ হৈ গৈছিল পিছত ভালে লাগিলে আৰু মই ৰুম আহি পাওঁতে 5:36 এনেকুৱা হৈ গৈছিল আৰু সেইকাৰণে মই বহুত ভাগৰুৱা হৈ গ'লোঁ কাৰণে মোৰ আৰু খোৱা বস্তু বনাব নোৱাৰিলোঁ সেয়া মই অৰ্ডাৰ দিয়ে খালোঁ ডিউটি দিয়াৰ আধা পইচা কালিয়ে শেষ কৰিলোঁ তো সেইটোৱে আছিল মোৰ ইনভিজিলেটৰ ডিউটি আপোনালোকে ভাবিছে চাগে এই কি ডাঙৰ কামটো কৰিছে একো ডাঙৰ কাম নহয় জানো কিন্তু মানে মোৰ যেহেতু প্ৰথম এক্সপিৰিয়েঞ্চ হয় সেইকাৰণে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ কাৰণ যিকোনো প্ৰথম এক্সপিৰিয়েঞ্চবোৰ শ্বেয়াৰ কৰি ভাল লাগে আগতে ঠিক ইলেকশ্যন ডিউটিটো বহুত বেছি ভয় লাগি আছিল কিন্তু যেতিয়া ডিউটিটো পাৰ কৰিলোঁ দি সকলোবোৰ কাম ঠিকে হৈ গ'ল তেতিয়া শান্তি পাইছিলোঁ ঠিক তেনেকৈ এইটোও ভয় লাগি আছিল কিন্তু সকলোবোৰ ঠিকে হৈ যোৱাৰ পিছত এতিয়া মনটো শান্তি লাগি আছে তো সেইটোৱে আছিল মোৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ কেনেকুৱা লাগিল জনাব আৰু আপোনালোক কোনে কোনে এক্সামত এপিয়াৰ হৈছিল জনাবচোন আৰু কাৰ এক্সাম কেনেকুৱা হৈছে সেইটোও জনাব কিছুমানৰ মেবি বেয়া হৈছে ছেকেণ্ড পেপাৰখন পেপাৰ 2খন বহুতে কৈ আছে অলপ টাফ আহিছে মই এতিয়ালৈকে নাই চোৱা বাৰু কুৱেশ্যন পেপাৰ পিছত চালে ময়ো ক'ব পাৰিম তো এইটোৱে আছিল এটা সৰু ছুটি ভিডিঅ' আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আৰু আজিলৈ মই ইমানখিনি শেষ কৰিছোঁ এতিয়া মই ডিউটিলৈ যাবলৈ ৰেডি হৈয়ে আছোঁ তেতিয়া বাই আপোনালোকক আকৌ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম